1950 চন 26 জানুৱাৰী স্বাধীনতা প্ৰাপ্তিৰ পাছত এই দিনটোতে দেশত কাৰ্যকৰী হৈছিল ভাৰতৰ সংবিধান। সমগ্ৰ দেশৰ লগতে অসমতো পালন 75 সংখ্যক গণৰাজ্য দিৱস। ইয়াক গোৱালপাৰা জিলাৰ পদুপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আদৰ্শ জাতীয় বিদ্যালয়ত দৃশ্য। শিক্ষকসকলে আয়োজন কৰা গণৰাজ্য দিৱসত পদুপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল সামাদ শেখ আৰু আদৰ্শ জাতীয় বিদ্যালয়ত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক সাইফুদ্দিন আহমেদে। গণৰাজ্য দিৱসৰ দিনটোত দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান সংগ্ৰামীসকলক শ্ৰদ্ধাৰে লালঘাট বজাৰত পতাকা উত্তোলন কৰে লালঘাট বজাৰ উন্নয়ন সমিতিৰ সভাপতি ওহিজুদ্দিন শেখে। পোনপ্ৰথমে মই সমূহ ভাৰতবাসী ৰাইজলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অইন বছৰৰ দৰে এইবেলিও আমি লালঘাট বজাৰ উন্নয়ন সমিতিয়ে গণতন্ত্ৰ দিৱস পালন কৰিলোঁ। আপোনালোকে জানে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিলে। স্বাধীন হোৱাৰ পিছতো আমি কিছুমান ইংৰাজৰ নিয়ম নীতি মতে চলিব লগা হৈছিল। সেই বিষয়ে আমাৰ মহান ব্যক্তিসকলৰ নেতৃত্বত সেই নেতৃত্বৰ আগ ধৰিছিলে মহাত্মা গান্ধী। ধৰি 1947 চনৰ 28 আগষ্ট তাৰিখে এখন খচৰা কমিটি গঠন কৰিছিলে আৰু সেই কমিটিখনৰ হিচাপত আছিলে আমাৰ ডক্টৰ V.A. আম্বেদকাৰ। তেখেতক কিছুমান দায়িত্ব অৰ্পণ কৰিছিলে যে এখন দেশত চলিবলৈ হ'লে বিভিন্ন আইন কানুনৰ দৰকাৰ। সেই হিচাপে তেখেতে 2 বছৰ 11 মাহ 18 দিনত এখন দীঘলীয়া খচৰা প্ৰস্তুত কৰি এই খচৰাখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে তেখেতে গৃহীত কৰি লৈছিল। সেই তেতিয়াৰ পৰাই আমি 26 জানুৱাৰী তাৰিখটো আমি গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছোঁ। শেষলৈ পুনৰবাৰ মই সমূহ ভাৰতবাসীলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ গণতন্ত্ৰ দিৱস ইমান 75 সংখ্যক গণতন্ত্ৰ দিৱস। আমাৰ দেশখন স্বাধীনতা পালে 1947 চনৰ 15 আগষ্ট তাৰিখে। 1947 চনৰ 15 আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰাৰ পিছত দেশত এটা কি হ'ল, নিজাকে শাসন তন্ত্ৰ এটা আহি গ'ল। অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি হয়, ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বত এখন ভাৰতত সংবিধান ৰচনা কৰা হ'ল আৰু এই সংবিধান মতেই কি হ'ল, ভাৰতত এটা স্বতন্ত্ৰ শাসন ব্যৱস্থা কৰা হ'ল। আমাৰ শাসন আমি নিজে কৰিবলৈ লওঁ। আগত কি আছিল যে আমাৰ দেশখন ৰাষ্ট্ৰখন বিদেশী শক্তিৰ তলতীয়া হৈ আছিল। আজি গণতন্ত্ৰ দিৱস, গণ মানে ৰাজতন্ত্ৰ শাসন, ৰাজ্যৰ শাসন। আমি ৰাইজে নিজে চৰকাৰ পাতি ৰাষ্ট্ৰ পৰিচালনা কৰিছোঁ। গতিকে এই গণতন্ত্ৰত ৰাইজে ৰজা, ইয়াত কোনো ৰাজতন্ত্ৰ নাই। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে কি হয়, ভাৰতবৰ্ষত এখন কি হয়, গণতান্ত্ৰিক চৰকাৰ হয়। আৰু সেই গণতান্ত্ৰিক চৰকাৰখনে কেনেধৰণে নিৰ্বাচিত হয়, ৰাইজৰ ভোটেৰে নিৰ্বাচিত হয়। এই গণতন্ত্ৰ দিৱস এনেকৈ প্ৰত্যেক বছৰে আমাৰ ৰাষ্ট্ৰত, আমাৰ দেশত পালন কৰি অহা হৈছে, যাতে গণতন্ত্ৰ আমাৰ জীয়াই থাকে।
যে সেই ৰাজতন্ত্ৰ আগত ৰাজতন্ত্ৰ আছিল, সেই ৰাজতন্ত্ৰ যাতে আমাৰ মাজত আকৌ প্ৰৱৰ্তন নহয়, এইটো আমি কামনা কেতিয়া নকৰোঁ। ৰাইজে যিহেতু গণতন্ত্ৰৰ ৰজা, আমি ৰজা স্বেচ্ছাচাৰী হ'লে আমি তাক প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমি তাক পৰিৱৰ্তন কৰিব পাৰোঁ। গতিকে গণতন্ত্ৰ সদায় জীয়াই থাকক। আৰু গণতন্ত্ৰ সফল হ'বলৈ হ'লে কিন্তু শিক্ষাৰ খুবেই দৰকাৰ। নাগৰিকবিলাক যদি সচেতন নহয়, শিক্ষিত নহয়, তেতিয়াহ'লে গণতন্ত্ৰ কিন্তু কেতিয়াও জীয়াই থাকিব নোৱাৰে।